নমস্কাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নভেল কৰোনা ভাইৰাছৰ যি ৰোগ COVID-19 সেই ৰোগী সমগ্ৰ বিশ্বত তোলপাৰ লগাইছে আৰু চীন ইটালী দৰে আমাৰ ভাৰতবৰ্ষতো এই ৰোগ সংক্ৰমিত হ'বলৈ ধৰিছে। গতিকে আমি সকলো সজাগ সচেতন হ'বৰ হ'ল। আমি নিজৰ লগতে আমাৰ পৰিয়াল ওচৰ চুবুৰীয়াকো আমি সজাগ সচেতন কৰি নিজকে সুৰক্ষিত কৰিবৰ সময় হ'ল। গতিকে আমি এইটো সময়ত জাকৰভাৱে জুম বান্ধি নাথাকি মেল মিটিং সভা অনুষ্ঠান প্ৰতিষ্ঠান সকাম নিকাম এই সকলোবোৰ আমি বাদ দি আমি কেৱল এতিয়া নিজকে পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে সুৰক্ষিত কৰি ৰাখিব লাগে আৰু সঘনে হাত মুখ ধোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে আমাৰ যুৱক যুৱতীসকলেও এই উৰা বাতৰিসমূহ বহুলভাৱে প্ৰচাৰ নকৰি আমি জনগণক শুদ্ধ আৰু সঠিক তথ্যৰ ভিত্তিত আমি বাতৰিসমূহ প্ৰচাৰ কৰিব লাগে, সেইটোও আমি গুৰুত্ব দিব লাগিব। আৰু লগতে আমাৰ গ্ৰাম্য অঞ্চলৰ তিনিআলি চাৰিআলিসমূহত যুৱকবৃন্দসকল জুম বান্ধি থাকিব নালাগে আৰু আমাৰ লগতে মহিলাসকলো প্ৰায় নহয় আমাৰ যিসকল গ্ৰাম্য অঞ্চলৰ মহিলা ঘৰে ঘৰে গৈ বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা কৰে আৰু সেইসমূহো তেওঁলোকে এই ভয়াৱহতাৰ সময়ত গোট খোৱা বন্ধ কৰিব লাগে। পৰৱৰ্তী সময়ত এই ৰোগ যেতিয়া লাহে লাহে জনসমাজৰ পৰা আঁতৰিব তেতিয়া তেনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত আমি যোগদান কৰিব লাগে বা আলোচনা বিলোচনা কৰিব লাগে। এতিয়া আমি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে আমি প্ৰত্যেকটো মুহূৰ্ততেই আমি নিজক সুৰক্ষিত কৰি ৰখা কথাটোহে ভাবিব লাগে বুলি মই ভাবোঁ। আৰু বিশ্ব স্বাস্থ্য সংস্থা আৰু চিকিৎসা বিজ্ঞানে যিসমূহ শুদ্ধ তথ্য যোগান ধৰিছে সেইসমূহ জনসমাজৰ মাজলৈ লৈ আহিব লাগে আৰু কণ কণ শিশুসকলকো খেল ধেমালিৰ পৰা এইটো সময়ত আঁতৰাই ৰাখিব লাগে। পাৰিলে ঘৰতেই বিভিন্ন ধৰণৰ ছবি বা বিভিন্ন ধৰণৰ ঘৰতে থকা কিতাপ পত্ৰৰ মাজতেই আবদ্ধ ৰাখিলে ভাল হয় বুলি মই ভাবোঁ। ধন্যবাদ।